নমস্কাৰ, আমাৰ এই ক্ষণবোৰ প্ৰাপ্তি নিৰাঞ্চি এণ্ড মা চেনেললৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আবেলি ভাবিলোঁ কিবা এটা কৰোঁ। ৰঙীন কামবোৰ কৰিলে মনটোও ৰঙীন হৈ পৰে। সেই ভাবিলোঁ কেইটামান নদীৰ শিল আছিলে, সেইকেইটাত ৰং দিওঁ আৰু প্লাষ্টিকৰ বটলো আছিলে, তাতো অকণমান কালাৰ কৰি কিবা এটা কৰোঁ। পাপাও মাতিছে, মা মাতা ধুনকে। তুমি পাপাকে মাতি থাকা, মা মাতা। এইটো মা। কামটো অকণমান ষ্টাৰ্ট কৰিছিলোঁহে, আমাৰ মা। কলিজাজনী সাৰ পায়ে গ'ল, মা সেইবাবে কোৱা তাইৰ এটা। লগত অকণমান সময় দিছোঁ। কেৱল পাপা মা কোৱা। ধুনু গান এটা গাবা নেকি তুমি? কোনটো গাবা? যেতিয়া কলিজা সাৰ পাই থাকে তেতিয়া আৰু মোৰ কাম কৰিবলৈ হ'লে তাইক এনেদৰে হয় মই কোলাত ল'ব লাগিব, নহ'লে চকীত বান্ধিব লাগিব, নহ'লে মই কামেই বন্ধ কৰি দিব লাগিব। গতিকে যিসকলে মোৰ দৰে এনেদৰে ল'ৰা ছোৱালী ডাঙৰ কৰিছে অকলে, তেওঁলোকে হয়তো বুজিয়েই পায়। ইপিনে মোৰ কামবোৰ কৰিও ভাল লাগে এনেকুৱা ধৰণৰ, কিন্তু উপায় নাই। এতিয়া কলিজাক থ'মনো ক'ত, এতিয়া তাই খোজ দিব পৰা হৈছে, গতিকে তাইক এনেদৰে কিবা কিবিখন কৈয়ে ব্যস্ত ৰাখিছোঁ। তুমি হামুজোৱা গানটো মই গাম নেকি? তুমি হামুজোৱা গানটো গাই দিম নেকি এবাৰ? লুইতৰ চাপৰিত কৰে নাৱৰীয়া, বালিত ভাতে ৰান্ধি হাউদৰে ডিঙৰা বগা পালে তৰা, উজনিৰ দেশলৈ যায়। ভৱিষ্যতটো নাজানো কাৰ কি হয়, তথাপিও মই কলিজাৰ সন্মুখত পুৰণি এই গীতসমূহ সদায় গুণগুণাওঁ, কাৰণ তাইও যাতে ভৱিষ্যতলৈ এই গীতসমূহৰ চৰ্চা অব্যাহত ৰাখে। নাজানো তাইৰ গানৰ প্ৰতি ৰাপ থাকেই নে নাথাকে, তথাপিও মোৰ ফালৰ পৰা কৰিব লগা চেষ্টাখিনি কিন্তু মই সদায় কৰি গৈ আছোঁ। এইটো নবজায়, ভাঙি যাব। তুমি তোমাৰটো কৰা, এয়া তোমাৰ ইয়াতে তুমি খেলি থাকা। এইটো দিছো দেখো তোমাক খেলিবৰ কাৰণে, তুমি খেলি থাকা। ধুনুকে তুমি মাৰ বস্তুটো কেলে চুইছা? ধুনুমা, তোমাৰ আইচ ক'ত আছে? আইচ মই দেখাই নাই। আইচ তোমাৰ কোনকেইটা? সেইটো তোমাৰ নোজ ক'ত আছে? নোজ আছে? ক'ত আছে নোজ? তাতে আছে। আৰু তোমাৰ ফিংগাৰ্ছ ক'ত আছে? ৱাও, তোমাৰ ফিংগাৰ্ছো আছে। Sit down. এইবাৰ কালাৰ কৰি হোৱাৰ পিছত কলিজাক এনেদৰে অলপ তাইৰ লগত খেলিছোঁ। ইমান একো বুজি পোৱা হোৱা নাই, তথাপিও কিবা কিবি অলপ বুজি পায় বাৰু তাই। ডান্স। আৰু উঠি নাযাবা দে, আৰু উঠি নাযাবা প্লিজ, নাযাবা। কলিজাৰ লগত এনেদৰে খেলি থাকোঁতে এটা অঘটন ঘটিল। তাই নাচি আছিলে, নাচি থাকোঁতে গৈ পিনে সেই খিৰিকীখনত খুন্দা খালে। ইমান যে ভয় লাগিছিলে মোৰ, কিমান দুখ লাগিছিলে মই বুজাব নোৱাৰোঁ। হয়তো প্ৰতিগৰাকী মাকে অনুভৱ কৰিব পাৰিব, যেতিয়া নিজৰ সন্তানটো এনেদৰে চকুৰ সন্মুখত এখন বেৰত গৈ খুন্দা খায় তেতিয়া কেনেকুৱা লাগে। কলিজা পৰাৰ পিছত তাই কান্দিছিলে। তাই কন্দা দেখি মোৰ বৰ দুখ লাগিছিলে, আৰু তাই মোৰ দুখটো দেখি কন্দা বন্ধ কৰি এনেদৰে খেলি আছে। এই কথাটো প্ৰায়ে হয়, যেতিয়া তাই কান্দিলে ময়ো কান্দো, তেতিয়া তাই কন্দা বন্ধ কৰি দিয়ে। চাওকচোন কলিজাজনীয়ে কেনেদৰে খুন্দা খাইছে, গালখন কেনেকৈ ৰঙা পৰি গৈছে, চকুৰ গুৰিতেই দুখটো পাইছিলে তাই। নিজে লগাই দিয়া। যিহেতুকে কলিজা পৰিল, তাৰ পিছত আৰু মোৰ কোনো ধৰণৰ ভিডিঅ' কৰা নহ'ল। চাওকচোন তাই কেনেদৰে আইচ পেকটো নিজে লগাইছে। গতিকে ব্লগটো ইমানতেই সামৰিছোঁ। ধন্যবাদ।